এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ BTRত চলিব সৰ্ববৃহৎ উচ্ছেদ, সন্দেহজনক লোকে এৰিব লাগিব BTR, এইবুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। লৈ আহিছোঁ সবিশেষ। এইবাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে BTRতো চলিব সৰ্ববৃহৎ উচ্ছেদ। BTRত থকা সকলো সন্দেহজনক লোকে টালিৰ টোপোলা বান্ধি এৰিব লাগিব BTR, এইবুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য। নিৰ্বাচনৰ পিছতেই BTRৰ পৰা টালিৰ টোপোলা বান্ধি সন্দেহজনক লোকে যাব লাগিব, এইবুলি খিলঞ্জীয়া জনতাৰ সংস্কৃতি আৰু ভেটিত আঘাত কৰা লোকক সাৱধানবাণী প্ৰদান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আগবঢ়াইছোঁ ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ BTRক উচ্ছেদক লৈ কৰা মন্তব্য। অসমৰ প্ৰথমগৰাকী হয়তো আমাৰ মুখ্যমন্ত্ৰী আমাৰ সন্মুখত আছে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰি অসমৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই আছে। প্ৰথমগৰাকী এনেকুৱা মুখ্যমন্ত্ৰী পাইছো যে আমাৰ সন্মুখত বহি আছে। মই BTRতো নিৰ্বাচনটো হৈ যাওক, তাৰপিছত BTRতো যিবিলাক সন্দেহযুক্ত পমুৱা মানুহ আহি আমাৰ মাটি দখল কৰিছে, BTRত কিছু আমাৰ মানুহ আছে, সেইখিনি কথা মই কোৱা নাই। খিলঞ্জীয়া মানুহৰ কথা মই কোৱা নাই। BTRত থকা 26টাৰ এই বাকীকেইটা জনগোষ্ঠীৰ কথা মই কোৱা নাই। কিন্তু যিসকলে আমাক আগ্ৰাসন কৰিবলৈ আহিছে, যিসকলে আমাৰ ভেটি মাটি সংস্কৃতিৰ ওপৰত আঘাত কৰিবলৈ আহিছে, সেইসকলক অতি শীঘ্ৰে ইলেকশ্যনৰ পিছত উচ্ছেদ কৰাৰ বাবেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই তেখেতক এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি কৰিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।